নমস্কাৰ বন্ধু বান্ধৱীসকল, ভইচ অফ ভৈৰাগুৰি ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ বলিউডৰ 10জন ধনী অভিনেত্ৰীৰ বিষয়ে। আশা কৰোঁ ভিডিঅ'টো শেষলৈ যাতে চাই। বন্ধু বান্ধৱীসকল, দীপিকা পাডুকন হৈছে বলিউড জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। তেওঁক ছবি জগতৰ এগৰাকী ব্যয়বহুল অভিনেত্ৰী বুলি কোৱা হয়। তেওঁ 2018 চনত অভিনেতা ৰণবীৰ কাপুৰৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ বৰ্তমান বয়স 35 বছৰ আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $65 মিলিয়ন। বন্ধু বান্ধৱীসকল, কৰীনা কাপুৰ হৈছে বলিউডৰ 2 নং ধনী অভিনেত্ৰী। তেওঁ 2012 চনত অভিনেতা ছেইফ আলী খানৰ লগত বিবাহ সম্পূৰ্ণ হয়। তেওঁৰ ৰিফিউজি নামৰ ছবিখনৰ জৰিয়তে ছবি জগতত প্ৰৱেশ কৰে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $60 মিলিয়ন। বন্ধু বান্ধৱীসকল, বলিউডৰ ধনী অভিনেত্ৰীৰ তালিকাত থকা তৃতীয় অভিনেত্ৰীগৰাকীৰ নাম হৈছে মাধুৰী দীক্ষিত। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $35 মিলিয়ন। বন্ধু বান্ধৱীসকল, মাধুৰী দীক্ষিত একাধাৰে অভিনেত্ৰী, নৃত্যশিল্পী, প্ৰযোজক আৰু সুৰ শিল্পী। তেওঁ বলিউডৰ ধনী অভিনেত্ৰীৰ তৃতীয় স্থানত। তেওঁৰ প্ৰথম ছবি হৈছে অৱধ। তেওঁৰ বৰ্তমান বয়স হৈছে 54 বছৰ। বন্ধু বান্ধৱীসকল, বচ্চন পৰিয়ালৰ একমাত্ৰ বোৱাৰী ঐশ্বৰ্যা ৰাই বচ্চনৰ হৈছে বলিউডৰ চতুৰ্থ ধনী অভিনেত্ৰী আৰু মিছ ৱৰ্ল্ডৰ খিতাপ বিজয়ী। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $35 মিলিয়ন আৰু তেওঁ 2007 চনত অভিজিত বচ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কেটৰিনা কাইফ হৈছে বলিউড জগতৰ 5জন ধনী অভিনেত্ৰী। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $30 মিলিয়ন। ব্ৰিটিছ অভিনেত্ৰী কেটৰিনা কাইফ তেওঁৰ সৌন্দৰ্যই ভাৰতীয় ছবি জগতত বিশেষ খলকনিৰ সৃষ্টি কৰিছে। তেওঁ ধনী অভিনেত্ৰীৰ তালিকাৰ 5জন। অবিবাহিত কেটৰিনা কাইফৰ বৰ্তমান বয়স হৈছে 37 বছৰ আৰু তেওঁ বুম ছবিখনৰ জৰিয়তে বলিউড জগতত প্ৰৱেশ কৰে। 28 মিলিয়ন সম্পত্তিৰ মালিক প্ৰিয়ংকা চোপ্ৰা হৈছে বলিউড জগতৰ ধনী অভিনেত্ৰীৰ তালিকাৰ 6জন। তেওঁ ফিল্ম প্ৰযোজক, লগতে তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ বিজেতা। তেওঁৰ বৰ্তমান বয়স হৈছে 38 বছৰ আৰু তেওঁ নিক জনছৰ লগত 2018 চনত বিবাহপাশত আবদ্ধ হয়। বন্ধু বান্ধৱীসকল, তেওঁৰ প্ৰথম ছবি হ'ল দ্য হিৰো ইন 2003। বন্ধু বান্ধৱীসকল, ধনী অভিনেত্ৰীৰ তালিকাত থকা 7 নং অভিনেত্ৰীগৰাকী হৈছে অমৃতা ৰাও। অমৃতা ৰাও এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে তেওঁ মডেলো। তেওঁৰ প্ৰথম ছবি হ'ল আপ কি বৰছ। তেওঁ বলিউডৰ ধনী অভিনেত্ৰীৰ তালিকাৰ 7 নং আৰু তেওঁৰ বৰ্তমান বয়স হৈছে 40 বছৰ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $20 মিলিয়ন। বন্ধু বান্ধৱীসকল, $16 মিলিয়ন সম্পত্তিৰ মালিক কাজল দেৱগন হৈছে বলিউডৰ এগৰাকী সফল অভিনেত্ৰী। তেওঁ বেখুদি নাটকখনৰ জৰিয়তে ছবি জগতত প্ৰৱেশ কৰে। তেওঁ বলিউডৰ 8 নং ধনী অভিনেত্ৰী। তেওঁ জনপ্ৰিয় অভিনেতা অজয় দেৱগনৰ লগত বিবাহ সম্পূৰ্ণ কৰে। তেওঁৰ বৰ্তমান বয়স হৈছে 46 বছৰ। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মা। অনুষ্কা শৰ্মা হৈছে ধনী অভিনেত্ৰী তালিকাৰ 9 নং। তেওঁ ৰব নে বানা দি জোৰি ছবিখনৰ জৰিয়তে ছবি জগতত প্ৰৱেশ কৰে। তেওঁৰ বৰ্তমান বয়স হৈছে 33 বছৰ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $16 মিলিয়ন। বন্ধু বান্ধৱীসকল, বলিউডৰ ধনী অভিনেত্ৰীৰ তালিকাত থকা 10 নং অভিনেত্ৰীগৰাকীয়ে হ'ল বিদ্যা বালন। তেওঁ 15 মিলিয়ন সম্পত্তিৰ গৰাকী। তেওঁ পৰিণীতা নামৰ ছবিৰ জৰিয়তে ছবি জগতত প্ৰৱেশ কৰে। তেওঁ 2012 চনত বিবাহ সম্পূৰ্ণ কৰে। তেওঁৰ বৰ্তমান বয়স হৈছে 42 বছৰ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ভইচ অফ ভৈৰাগুৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।